নমস্কাৰ বন্ধুসকল, মোৰ অন্যতাৰ ভিতৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। যিহেতু অসম পুলিচত আপোনালোকৰ 15 অক্টোবৰ তাৰিখৰ পৰা 5000+ পদৰ এপ্লাই হ'বলৈ গৈ আছে। এই পদসমূহৰ ফিজিকেল কেতিয়া হ'ব? আপোনালোকৰ অক্টোবৰতে হ'ব নে নৱেম্বৰত হ'ব নে ডিচেম্বৰত হ'ব? আৰু আপোনালোকৰ কি পদত নদৌৰাকৈ আপোনালোকে চাকৰিটো ল'বলৈ সক্ষম হ'ব? আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে মই গোটেইখিনি কথাই ভালদৰে জনাই আছোঁ বিতংকৈ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাই থাকক। আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকে ইতিমধ্যে ভালদৰে অৱগত হৈছে যে অসম পুলিচত প্ৰায় 5000+ পদ ওলাইছে আৰু এই পদৰ অনলাইন এপ্লাই 15 অক্টোবৰ তাৰিখৰ পৰা হ'বলৈ গৈ আছে। যিহেতু আপোনালোকৰ বহুত কেইটা বিভাগতে পদ আহিছে, আপোনালোকৰ যদি বয়স 18 বছৰৰ পৰা 40 বছৰ হৈছে তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব। হয়তো আপোনালোকৰ বয়স বেছি হ'লে কম পদতহে এপ্লাই কৰিব পাৰিব, কাৰণ তাত বেছিকৈ পদ নাই। বেছি সংখ্যক পদ আপোনালোকৰ ABUBতে দেখা গৈছে, প্ৰায় কম সংখ্যক পদহে বাকীকেইটা পদত দেখা গৈছে। এতিয়া আহিছোঁ আপোনালোকৰ এই ফিজিকেলটো কেতিয়া অনুষ্ঠিত অসম পুলিচে কৰিব। চাওক বন্ধুসকল, আপোনালোকৰ এই ফিজিকেল অনুষ্ঠিত হ'ব নৱেম্বৰৰ লাষ্ট মানত। আপোনালোকৰ ফিজিকেলটো অনুষ্ঠিত হোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে। নৱেম্বৰত হোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে, কাৰণ 2024 চনত ইলেকশ্যন আহিব আৰু ইলেকশ্যন টাইমত এইবিলাক আপোনালোকৰ যিমানখিনি ৰিক্ৰুইটমেণ্ট থাকিব, কোনো ধৰণৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছ নচলে 2024 চনৰ ফাৰ্ষ্ট টাইমখিনিত। সেই হিচাপতে আপোনালোকৰ এই ফিজিকেলটো নৱেম্বৰ মাহৰ হয়তো আপোনালোকৰ 20 তাৰিখৰ পৰা বা 20 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত আপোনালোকৰ ফিজিকেল অনুষ্ঠিত হোৱাৰ সম্ভাৱনাই যথেষ্টখিনি আছে। কাৰণ 15 অক্টোবৰ তাৰিখে আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হ'ব আৰু অনলাইন এপ্লাই আপোনালোকৰ 15ৰ পৰা ভালেকেইদিনে চলিব। সেই হিচাপতে আপোনালোকৰ নৱেম্বৰৰ লাষ্ট 20 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত আপোনালোকৰ ফিজিকেল অনুষ্ঠিত হোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে। ফিজিকেল যেতিয়ালৈকে অনুষ্ঠিত নহওক কিয় আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকক, কাৰণ পদৰ সংখ্যা কম আৰু ডিষ্ট্ৰিক্ট ৱাইজ পদ হ'বলৈ গৈ আছে। আপোনালোকৰ লোকপিয়ল অনুসৰি 2011 চনৰ লোকপিয়ল অনুসৰিহে আপোনালোকৰ ডিষ্ট্ৰিক্টসমূহে পদ পাবলৈ সক্ষম হ'ব। যোনখন ডিষ্ট্ৰিক্টত বেছিকৈ জনসংখ্যা আছে সেই ডিষ্ট্ৰিক্টতহে বেছিকৈ পদ দিয়া হ'ব। আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকক, কাৰণ কম্পিটিশ্যন লেভেল যথেষ্টখিনি হ'বলৈ গৈ আছে। আপোনালোকে গমেই পাইছে, ABত আপোনালোকৰ 3টা ইভেণ্ট আৰু UBত 2টা ইভেণ্ট। ABৰ ইভেণ্টকেইটা হৈছে আপোনালোকৰ 3200 মিটাৰ ৰানিং, লং জাম্প আৰু চিন-আপ। আৰু UBৰ আপোনালোকৰ ABৰ কেইটা মই কৈ দিলোঁ। এইবাৰ আহিছোঁ UBত আপোনালোকৰ ৰানিং আৰু লং জাম্প। আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰক, যাতে আপোনালোকে এইবাৰ চাকৰিটো ল'ব পাৰে। এক্সিলেণ্ট মাৰিবলৈ চেষ্টা কৰক। আপোনালোকে ৰানিঙত এক্সিলেণ্ট মৰাটো ইমান সম্ভৱ নহয়, আপোনালোকে লং জাম্প লগতে আপোনালোকে চিন-আপত 20 মাৰ্ক আনিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকে এইবাৰ সপোনৰ চাকৰিটো পাবলৈ সক্ষম হয়। এতিয়া আহিছোঁ আপোনালোকে কি পদত আপোনালোকে নদৌৰাকৈ চাকৰিটো ল'বলৈ সক্ষম হ'ব। চাওক বন্ধুসকল, বহুতে ভাবিছে ইয়াত দৌৰিব লাগিব নেকি। আপোনালোকে অসম পুলিচৰ 4 গ্ৰেডৰ কিছুমান পদ ওলাইছে, ধৰি লওক কুক, চাফাই কৰ্মচাৰী, এনেকুৱা ধৰণৰ কিছুমান পদ ওলাইছে। বাৰ এনেকুৱা পদসমূহত আপোনালোকে তাত দৌৰিব নালাগে। আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থাকিলেই হ'ল। তাত এক্সপিৰিয়েঞ্চ আপোনালোকৰ 3 বছৰলৈকে ধৰি দিয়া হৈছে। আপোনালোকৰ 3 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। সেইকেইটা বিভাগত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে কোনো ধৰণৰ ফিজিকেল প্ৰচেছ তাত কোনো ধৰণৰ উল্লেখ নাই। আপোনালোকে তাত দৌৰিব নালাগে, নদৌৰাকৈ চাকৰি পাব। যদি আপোনালোকৰ ভাল এক্সপিৰিয়েঞ্চ আছে, যদি আপোনালোকে কুকমেন, ৱাটাৰ কেৰিয়াৰ মানে বহুতে বুজি পায় আৰু বহুতে নাজানে। ৱাটাৰ কেৰিয়াৰ মানে আপোনালোকৰ যেনেকৈ কুকমেন, যেনেকৈ ৰান্ধনিৰ হেল্পাৰ বুলিয়ে ক'ব লাগিব। ৰান্ধনিক সহায় কৰি দিয়াজনক ৱাটাৰ কেৰিয়াৰ বুলি কোৱা হয়। কাৰণ ৱাটাৰ কেৰিয়াৰ বুলি ক'লে বহুতে পানীৰ কাম কাজ বুলি ভাবে, কিন্তু পানীৰ আগতেই আছিল, কিন্তু এতিয়া সেইটো নোহোৱা হৈ গৈছে। কুকমেনক লগত তেওঁলোকক সহায় কৰিবলৈ দিয়ে, চব্জিবিলাক কাটিব দিয়ে, আটা আপোনালোকৰ সেই বেলিবলৈ দিয়ে, এনেকুৱা ধৰণৰ কামবিলাক তেওঁলোকক কৰিবলৈ দিয়ে। আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব 3 বছৰৰ। আপোনালোকে তাত দৌৰিব নালাগে, আপোনালোকে নদৌৰাকৈ চাকৰিটো ল'বলৈ সক্ষম হ'ব। আজিৰ ভিডিঅ'টোত এইখিনি আছিল। যদি কিবা জানিবলগীয়া থাকে তলত কমেণ্ট কৰি সুধিব পাৰে। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত। আৰু আপোনালোকে কেনেকৈ প্ৰেক্টিছ কৰি আছে, কিমান টাইম কৰি আছে, তলত কমেণ্ট কৰি নিশ্চয় জনাব।